নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মৃত্যুৰ কোলাত ঢলি পৰিল উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস। এপলত শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ। মৃত্যুৰ কোলাত ঢলি পৰিল উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস। চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে মন্ত্ৰীগৰাকীৰ। কালি দুপৰীয়া স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা উপ পৰিদৰ্শকে তেওঁৰ ওপৰত গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হৈছিল। নৱ দাসৰ বুকুৰ বাওঁফালে গুলী লগাত ভুৱনেশ্বৰৰ এপলত ভৰ্তি কৰা হৈছিল। ডাক্তৰ দেৱাশীষ নায়কৰ নেতৃত্বত চিকিৎসকৰ এটা দলে লগে লগে তেওঁৰ যত্ন লৈ অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল। অস্ত্ৰোপচাৰৰ সময়ত দেখা গৈছিল যে এটা গুলী শৰীৰত প্ৰৱেশ কৰি ওলাই গৈছিল, যাৰ ফলত হৃদযন্ত্ৰ আৰু বাওঁ হাওঁফাওত আঘাত পাইছিল আৰু ব্যাপক ৰক্তক্ষৰণ হৈছিল। তেওঁক জৰুৰী ICUত কেয়াৰ দিয়া হৈছিল, কিন্তু যৎপৰোনাস্তি চেষ্টা সত্ত্বেও তেওঁক জীয়াই ৰাখিব নোৱাৰিলে। উল্লেখ্য যে কালি এক অনুষ্ঠানৰ সময়ত উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসক গুলীচালনা কৰে নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াই। গুলীবিদ্ধ দাসক ততাতৈয়াকৈ ঝাৰচুগুড়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কালি দুপৰীয়া প্ৰায় 12:30 সংঘটিত হৈছিল এই ঘটনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে মাত্ৰ 5 দিনতে বলিউডৰ শীৰ্ষ 10খন ছবিৰ তালিকাত প্ৰৱেশ কৰিলে পাঠান। 25 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে অধিক উপাৰ্জন কৰি বিশ্ব চিনেমা জগতত প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে। শ্বাহৰুখ খানৰ ছবি পাঠানে যি ধৰণে উপাৰ্জন কৰিছে সেয়া কোনেও আশা কৰা নাছিল, যি প্ৰথম দিনাৰ পৰাই পূৰ্বৰ শ্ৰেষ্ঠ অভিলেখবোৰ ভংগ কৰিছিল। 4 দিনত বিশ্বজুৰি পাঠানৰ মুঠ সংগ্ৰহ হৈছে 400 কোটি টকাৰ অধিক। ভাৰতত ছবিখনৰ নেট সংগ্ৰহ 220 কোটি টকা আৰু কেৱল হিন্দী ছবিৰ ক্ষেত্ৰত এই সংখ্যা হৈছে 212.50 কোটি টকা। পাঠানৰ বুকিং খোলাৰ আগতেই ছবিখন চলিব বুলি বহুতে আশা কৰিছিল, কিন্তু কোনেও ভবা নাছিল যে শ্বাহৰুখৰ বিস্ফোৰণ ইমান প্ৰবল হ'ব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে ডুবিব ধৰিছে নেকি আদানী গ্ৰুপ। গৌতম আদানীৰ জালিয়াতি ফাদিল কৰাৰ পাছত ধনী ব্যক্তিৰ তালিকাৰ পৰা তলৰ স্থানলৈ পিছলি পৰিছে আদানী। দেশৰ পৰা পলাই যাব নেকি আদানী? এছিয়াৰ আটাইতকৈ ধনী লোকজনৰ অৱস্থা এতিয়া চাবলগীয়া বিধৰ হৈছে, কিয়নো জালিয়াতিৰে ধনী ব্যক্তিৰ তালিকাৰ ওপৰৰ পিনে থকা গৌতম আদানী জালিয়াতি ফাদিল কৰিছে এটা মাৰ্কিন সংস্থাই। সংস্থাটোৱে আদানীৰ জালিয়াতি ফাদিল কৰাৰ পিছতে গৌতম আদানী ধনী ব্যক্তিৰ তালিকাত 7ম স্থানলৈ পিছলি পৰিছে। কেৱল সেয়াই নহয়, আদানী গ্ৰুপৰ ব্যৱসায় ইমানেই বেছি প্ৰভাৱ পৰিছে যে আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰা লোকসকলে এতিয়া বিপদত পৰিছে। দেশৰ কেইবাটাও প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা ধাৰলৈ লোৱা আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়েও দেশৰ বাহিৰলৈ পলাই গৈ নিজকে সুৰক্ষিত কৰিব নেকি, তাক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে বিবাহৰ কাৰণে ভিৰ লাগিল দৰা কইনাৰ। নগাঁৱত সম্পন্ন হ'ল 42 জোৰা দৰা কইনাৰ সমূহীয়া বিবাহ। নগাঁৱত অনুষ্ঠিত হ'ল এক সমূহীয়া বিবাহ অনুষ্ঠান। দেওবাৰে নগাঁৱৰ হোজগাঁও বৰ নামঘৰত সম্পন্ন কৰা হয় 42 জোৰা দৰা কইনাৰ সমূহীয়া বিবাহ। সমূহীয়া বিয়া উপলক্ষে দেওবাৰে পুৱাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰে নগাঁৱৰ হোজগাঁও বৰ নামঘৰত। বিশেষকৈ বিয়াৰ বাবে উপযুক্ত বয়স হোৱাৰ পিছতো আৰ্থিক অসুবিধাৰ বাবে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা যুৱক যুৱতীৰ বিবাহ সম্পন্ন কৰাৰ উদ্দেশ্যে হোজগাঁও বৰ নামঘৰে আয়োজন কৰে সমূহীয়া বিবাহৰ। উল্লেখ্য যে ইয়াৰ পূৰ্বেও হোজগাঁৱৰ ৰাইজে হোজগাঁও বৰ নামঘৰত সম্পন্ন কৰিছিল সমূহীয়া বিবাহ। আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে 29 জানুৱাৰীৰ পৰা মূল্য বৃদ্ধি। পেট্ৰল, ডিজেল আৰু কেৰাচিনৰ। প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি 35 টকা, কেৰাচিনত 18 টকা। প্ৰতি লিটাৰ পেট্ৰলত 35 টকাকৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একেদৰে প্ৰতি লিটাৰ ডিজেলতো 35 টকাকৈ অধিক
ভৰিব লাগিব গ্ৰাহকে। 29 জানুৱাৰীৰ পৰা হ'বলগা এই মূল্য বৃদ্ধি কেৰাচিনৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য হ'ব। পাকিস্তান চৰকাৰে প্ৰতি লিটাৰ কেৰাচিনত 18 টকাকৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ বিত্তমন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি পেট্ৰল, ডিজেল আৰু কেৰাচিনৰ নতুন মূল্য নিৰ্ধাৰণ কৰিছে। পাকিস্তানত পেট্ৰলৰ নতুন মূল্য হ'ব 249.80 টকা। ইয়াৰ উপৰিও হাই স্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত 262.80 টকা। লাইট ডিজেলৰ মূল্য 187 টকা প্ৰতি লিটাৰত। কেৰাচিনৰ মূল্য হ'ব 189.80 টকা। উল্লেখ্য যে যদি এই ধাৰা অব্যাহত থাকে তেন্তে অহা ফেব্ৰুৱাৰীৰ ভিতৰতো আকৌ পেট্ৰল, ডিজেলৰ মূল্য 45ৰ পৰা 80 টকা বৃদ্ধি কৰাৰ অধিক সম্ভাৱনা আছে।